ননৈ মথাউৰি ভাঙি এইবাৰ আমাৰ ইয়াতে বহুত ডাঙৰ বানপানী হৈছে। বহু মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে আৰু মানুহবোৰ শিবিৰত থাকিবলগীয়া হৈছে। তাৰপিছত এইবিলাক চাওকচোন, খেতি পথাৰবিলাক চন পৰি গৈছে, মানুহে খেতি কৰিব পৰা নাই। চাওকচোন নদীটো এনেকৈ বহুত দূৰত আছে, নদীটো বহুত দূৰত আছে। তাৰ পৰা নদীটো গৈছিলে, কিন্তু গৈ অকণমান গৈ পেলাই নদীটো ফিৰি আহি এনেকৈ আমাৰ মথাউৰিটো ভাঙি দিছে। মই দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ ভাঙিছে। দেখিলে ভয় লাগি যোৱা দৃশ্য এটা। এতিয়া মথাউৰি ভাঙি বান্ধি আছে, মথাউৰিটো হৈছেই, প্ৰায় হৈছেই। চাওকচোন এনেকৈ সৌ তাৰ পৰা এনেকৈ গৈ সৌ তাৰ পৰা মথাউৰি নদীখন উলটি আহি এইখিনিতে ভাঙি গৈছে, এইখিনিতে ভাঙি গৈছে। এনেকৈ দেখিছেনে? এনেকৈ এই মথাউৰিটো আৰু কেইজেগামানত বোলে ভাগিছে, মই দেখা নাই বাৰু। সৌ মানুহঘৰ যে দেখিছে, মথাউৰিটো একদম ওচৰতে মানুহঘৰ, কিন্তু তেওঁলোকৰ একো অনিষ্ট হোৱা নাই। তেওঁলোকক ধুনীয়াকৈ এই তাৰ পৰা বাঁহ আনি গছ গছনি আনি তেওঁলোকক ধুনীয়াকৈ চেপ দিছে। তেওঁলোকৰ একো অনিষ্ট হোৱা নাই, চোতালত পানীও উঠা নাই। হয়তো ভগৱানৰে লীলা। এই দেখিছেনে? এতিয়া মই আপোনালোকক নতুনকৈ বনোৱা মথাউৰিটো দেখুৱাই দিম, ব'লক। এইটো বহুত দূৰ যাব লাগিব, বহুতখিনি ভাঙিছে। চাওকচোন দেখিছেনে? এনেকৈও আহিছে পানী, দেখিছেনে? এনেকৈ গুচি গৈছে মথাউৰিটো ভাঙি পেলাই, পানীখিনি এনেকৈ গুচি গৈছে আমাৰ তালৈ। দেখিছেনে? মথাউৰিটো হৈছে বাৰু MLA মহোদয়ৰ সহযোগ অৰ্থাৎ কৃপা বুলিও ক'ব লাগিব। তাৰপিছত গাঁৱৰ মানুহৰো যথেষ্ট অৰিহণা আছে। তেওঁলোকে আটাই লগ লাগি মথাউৰিটো অতি সোনকালে ভাল কৰিলে। এইবাৰ যদি আৰু এনেকুৱা দুৰ্যোগ নাহে তেতিয়াহ'লে বিশেষ অসুবিধা নহয় যেন পাইছোঁ। চাওকচোন দেখিছেনে? সৌ তাত আছে ইটো মোৰ, সৌ তাত মই গৈছোঁ বাৰু, তালৈ যাই আপোনালোকক দেখুৱাই দিম। এনেকৈ আহিছে নদীটো, দেখিছেনে? এনেকৈ চাওকচোন, ইমান যে ভয় লাগিছিল। মোৰ জীৱনত ফাৰ্ষ্ট এনেকুৱা পানী দেখিছোঁ, বানপানী দেখিছোঁ মোৰ জীৱনত ফাৰ্ষ্ট। দেখিছেনে? দেখিছে? এতিয়া কোনো অসুবিধা নাই বাৰু, যদি নতুনকৈ তেনেকুৱা নহয় আৰু। এই মানুহঘৰ মথাউৰিটো ওচৰতে আছে, কিন্তু এওঁলোকৰ একো অসুবিধা নহয়, দেখিছেনে? আৰু এই ঘৰ এঘৰ মানুহ, এই ঘৰটো গোটেই নিচেই ওচৰতে আছে, কিন্তু এওঁলোকৰ চোতালতো পানী উঠা নাই। এওঁলোকে হয়তো যথেষ্ট ভগৱানক প্ৰাৰ্থনা কৰি আছিলে, সেইকাৰণে হয়তো তেওঁলোকক কোনো অনিষ্ট কৰা নাই। দেখিছেনে? ঠিক আছে, ব'লক আমি এতিয়া আকৌ সিটো মূৰলৈ গুচি যাওঁ, কাৰণ আমাৰ ঘৰটো সিটো মূৰহে আছে, তাতে যাব লাগিব। ব'লক। দেখিছেনে? ভয় লাগি যায়। এইবাৰ অৱশ্যে বহুত জেগাতে পানী উঠিছে, বৰঠেকেৰা বাৰী, সৰঠেকেৰা বাৰী, সেইবিলাকততো আৰু ডাঙৰ পানী হৈ গৈছে। হ'লেও ইয়াতো বহুত কম বুলি ক'ব নোৱাৰি, কাৰণ মানুহ যেতিয়া শিবিৰত থাকিবলগীয়া হৈছে, ঘৰৰ ভিতৰতে পানী উঠিছে, গতিকে কম বুলি ক'বই নোৱাৰি। আমাৰ তুলনাত আমাৰ ফিচাৰী মাছবিলাক চব উটি গৈছে, মাছ নায়েই ফিচাৰী। আমাৰ বুলিয়েই নহয়, ওচৰ চুবুৰীয়া সকলোৰে
এয়া আহিছোঁ দেখিছেনে কিমান দূৰ আহিবলগীয়া হৈছে। ইয়াত কিন্তু ধুনীয়া অক্সিজেন পোৱা যায় কাৰণ গোটেই গছ গছনিৰে ভৰা, বহুত গছ গছনিৰে ভৰা, ধুনীয়া ধুনীয়া চাওকচোন। দেখিছেনে এইফালে এতিয়া আমি গুচি যাম। আমাৰ ইয়াত কেনেকৈ মথাউৰি ভাঙিছিল আপোনালোকক অকণমান দেখুৱাই দিলোঁ। বলক এতিয়া আমি ঘৰলৈ যাওঁ।